অ' মা, ভাত বনালানে? তোমাক নহয় কথা এটা সুধিবলগীয়া আছিলে মোৰ জানানে? মায়ে টিভিত যে কৈছে ব্লেক ফাংগাছ, হোৱাইট ফাংগাছ বেমাৰ, তাৰমানেনো কি কোৱাচোন মা? ফাংগাছ। ফাংগাছ মানে ভেকুলী। কোন? ব্লেক ফাংগাছ হৈছে আমাৰ যে ঘৰৰ চকুত যে থাকে সেইটো ভেকুলীটো। ব্লেক ফাংগাছ মানে আমাৰ ঘৰৰ চুকত থকা ভেকুলীটো। আৰু হোৱাইট ফাংগাছ হৈছে আমাৰ যে বেৰত যে বগাই থাকে জুপীয়া ভেকুলীটো, সেইটো দে। আৰু মানুহৰ যে গাত সোমাইছে মোৰ সন্দেহ সিহঁতৰ চাগে মাটি ঘৰ। আৰু এতিয়া গৰমো পৰিছে নহয়, খুব মাটিত চাগে শুই আছিলে। শুই থাকোঁতে চাগে মুখদি সোমাই গৈ আৰু এতিয়া কেনে ওলাব, মুখতো ওলাব নোৱাৰি, যেনে তেনে ওলাই যায় চাগে আৰু। সেইটোৱে হয় দে, সেইটোৱে হয় দে, মই জানো নহয়, সেইটোৱে দে। আগতে সেইটো বেমাৰ এই আমাৰ গৰুবিলাকৰ হৈছিলে, তাৰমানে আমাৰ গোহালিবিলাক মাটিৰ আছিল যে। এতিয়া আকৌ আমাৰ গৰুবিলাকে সৰহকৈ গাখীৰ দিয়ে, ভালকৈ ৰাখিব লাগে যে, সেইকাৰণে গোহালি ঘৰবিলাক পকা হ'ল। পকা হোৱাৰ কাৰণে এতিয়া আৰু সেই ভেকুলীয়া বেমাৰ গৰু গাত নহয়, এই মানুহৰ গাত হ'বলৈ ধৰিলে। আৰু কি কৰিব, গৰুৰ পৰা তাৰমানে মানুহলৈ বোলে এই ট্ৰেন্সলেশ্যন নে কি সেইটো হৈ গ'ল আৰু দে, আৰু সেইবুলিয়ে ধৰি থোৱা আৰু দে। মই জানো নহয়, মই চব জানো, তই চিন্তা নকৰিবি, সেইটোৱে হয় দে। ইনচে মিলে নিজে একো নাজানে, মোকনো কিডাল ক'ব আৰু, গম পোৱা গৈছে আৰু। তেনেহ'লে কোৱাচোন বাৰু, ব্লেক ফাংগাছ যদি তেনেকে হয়, ভূমিকম্পনো কেনেকে হয় সেইটো কোৱাচোন মোক, তুমি চব জানা নহয়। সেই মতি তই সেইটোকো নাজাননে আই? মই কম শুন, মানে আমাৰ যে মাটিৰ তলত কাছ এটা থাকে, কাছটোৰ ওপৰত আমি চব উঠি আছো। কাছটোৱেনো সদায় কিমান শুই থাকিব আৰু দেচোন, আৰু তাৰোতো আমনি লাগে। সি মন গ'লে উঠি পেলাই যে কাটি কুটা কৰে, তেতিয়া ভূমিকম্প আহি যায় আকৌ। আমাৰ কাইহঁতে তেনেকেহে কৈছে, আমি সেইটো বুলিয়ে জানো আৰু। সেইটোৱে সঁচা দে, মই চব জানো নহয়, তই চিন্তাই নকৰিবি, সেইটোৱে সঁচা, পৰীক্ষাত তেনেকেই লিখিবি।